নমস্কাৰ বন্ধুসকল, আজি আহিছে আমাৰ ঘৰলৈ আলহী। আলহী মানে হৈছে মোৰ শাহুমা, মানুহগৰাকীৰ মাক। গতিকে শাহুমা আহিছে যদি কিবা এটা আনিব লাগিব, সেইকাৰণে গ'লো খৰখেদাকৈ দোকানলৈ। আৰু দোকানৰ পৰা আনিলোগৈ মই কি জানেনে, এয়া চিকেন আনিলো আলহীৰ কাৰণে। আৰু চিকেন বনালো, আৰু চিকেন বনাই ৰেডি হৈ গ'ল। এয়া চিকেন আপোনালোকৰ আগত তাৰ ৰসৰ এটা দি দিছো, খাই মজা লাগিব। আমাৰ ঘৰত আকৌ এটা ডাঙৰ মেকুৰী এটা আছে। মেকুৰীটোৱে মাংসৰ গোন্ধ পায়, এই ওচৰত আহি মাংসডোখৰ দিয়া কৈ আছে। তাকে শুনি মাকে গালি দিলে, আৰু মাকৰ গালি শুনি এই ভিতৰলৈ সোমাই গৈ এই হুন্দা কাঁহীখন লৈকে ঠেলি আছে, মাংস দিয়া ভাত দিয়া, মাংস দিয়া ভাত দিয়া বুলি। আৰু সেইকাৰণে হৰ্ষিতৰ মাকে খৰখেদাকৈ আঞ্জাখন আনিলেগৈ, চিকেনখন আৰু ভাতখিনিও আনিলে, আৰু খাবলৈও ৰেডি কৰিলে। আৰু আমাৰ হৰ্ষিতক দেখিছে কেনেকে খাইছে। এই যে মোবাইলৰ ভিডিঅ' বিলাকত দেখে চিকেন লেগ পিচ ঠিক তেনেদৰে কৰি কিনে খাই আছে। আৰু আমিও আজি ৰাতি ভাত সাজ খাই লওঁ। আৰু আজি মিনি ভিডিঅ'টো ইমান এটা সমাপ্ত কৰিছো। বাকী যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।